60 ছেকেণ্ডত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে জানো আহক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি হৈছে 430 বৰ্গ কিলোমিটাৰ। ই গোলাঘাট, নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত অৱস্থিত। 1974 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ইউনেস্কোৱে 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰে। কাজিৰঙা এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত। 2022 চনৰ গণনা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2613টা গড় আছে। পৃথিৱীৰ সৰ্বাধিক এশিঙীয়া গড় পোৱা যায় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। 2006 চনত ইয়াক ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল হিচাপে চিহ্নিত কৰা হয়। 2024 চনৰ ৰিপৰ্ট অনুসৰি বিশ্বৰ তৃতীয় সৰ্বোচ্চ ঘনত্বৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে কাজিৰঙা চিহ্নিত হৈছে। প্ৰথম হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয় হৈছে বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান।